চি UPPL-ৰ লগত একেলগে এলায়েন্স কৰি পেলাই BTC-খন নিজে চলাই আছে এতিয়া गिबियावनो बयनिसिमबो खुलुमनाय जासिहरबाय दिनै आङो नोंथांमोनजों मानि थाखाय बा मानि सोमोन्दै भिडिअ लाना फैदों नोंथांमोना सिगाङाव आङो भिडिअ इन्ट्र होनायाव निश्चय नुनानै एसेबाबो बुजि मोनदों बिथां रबिराम नार्जारी सारा गोबां माखासे जोंनि बर' समाजनि बेले-बेजे जानाय एबा UPPL सरकारनि सायाव आरो बेजों लोगोसे VCDCनि मेम्बारफ्रा माबायदि थाखा फैसानि सायाव उन्दुनानै थादों बेफोरनि सायाव माखासे खोथा बुंदों आरो लोगोसे हिरा सरनिया बिथाङा बोरै मा खामानि मावलांखो जोंनि बर'फोरनि गेजेराव थानानै नोंथांमोननो रबिराम नार्जारी सारा गुवारै एबा क्लियारै फोरमायदों नोंथांमोना जाहाथे दिनै भिडिअखौ इम्परटेन्ट सानना लानानै जोबजासिम नायोब्ला बुजि मोनगोन आरो बेल' नङा जे मैया दाख्लैनिफ्रायनो मोनसे फेसबुक पेजाव गोसारगासिनो दङ जे जोंहा मानगोनां मोनसे समाव हारिनि जानानै बा बर' हारिखौ रैखाथि होबोनो थाखाय बड'लेण्ड डिमान्डनि थाखाय बिथांमोना हाथियार लानानै सोमावसारबोदोंमोन गाव गावनि जिउखौ बेसेन गोसा जिउखौ दान्दिसे दोनथ'नानैब्लाबो बिथांमोना हाग्रायाव थाखोमाबायनानै बड'लेण्ड सोमावसारनायाव बाहागो लादोंमोन एबा संग्राम खालामबोदोंमोन बै बिथांमोननि जिथुनाखि मोनसे समाव 4,22,000 रां बिथांमोना सरकारनिफ्राय मोननो हादोंमोन बे 4,22,000 राङाबो दा बिथांमोननि मुङाव लनसो जानानै दं होननाय जोङो मोनसे फेसबुक पेजनि गेजेरजों मोनगासिनो दङ दा बे फेसबुक पेजनि मुङा मा एबा बबे फेसबुकाव थाङोब्ला नोंथांमोना नुनो मोनगोन नोंथांमोना जाहाथे दिनै भिडिअखौ जोबजासिम नायब्ला निश्चय जोबथारनायाव नुहैनो मोनगोन एबा बुजि मोनगोन दा बिनि सिगां आङो नोंथांमोननो हिरा सरनियाखौ एबा VCDCनि मेम्बारखौ आरो लोगोसे UPPL सरकारखौ जोंहा रबिराम नार्जारी सारा मा बाथ्रा बुंदों नोंथांमोना बिनि भिडिअखौ नायग्रा लायोबा निश्चय बुजि मोनगोन ইয়াৰে ভোটাৰবিলাকে এতিয়া BPF-ৰ লগত প্ৰায় মানে 90% জড়িত হৈছে বুলি আমি ক'ব পাৰোঁ গতিকে নিৰ্বাচনী সমিতি গঠন কৰাৰ পাছত এই ৰাজ্যক ধৰি ৰাখিবৰ কাৰণে আমাৰ ইয়াত মেক্সিমাম ভোট আমাৰ কোকৰাঝাৰ জিলাৰ ভিতৰতে চবতকৈ বেছি ভোট এই কোকৰাঝাৰ ব্লকৰ পৰা দিয়াটো হ'ল আমাৰ যিটো মূল উদ্দেশ্য আজিৰ এই কমিটি গঠন কৰা আৰু ইয়াত কাম কৰা ইয়াৰ যিবিলাক আমাৰ দলীয় কৰ্মীসকল আছে তেওঁলোকৰ সেইটোৱে উদ্দেশ্য যে কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ভিতৰত আমি চবতকৈ বেছি ভোট ইয়াৰ পৰা দিম আৰু সেই উদ্দেশ্যেৰে তেখেতসকলে এতিয়া চেলেঞ্জিং এটা মানে স্পিৰিট আৰু আত্মবিশ্বাসটো লৈ পেলাই কাম কৰিব আৰু মই ভাবোঁ আমাৰ যেনেকৈ আমি ভাবিছোঁ ঠিক তেনেকৈ এই অঞ্চলৰ পৰা আমি মেক্সিমাম ভোট কোকৰাঝাৰ জিলাৰ ভিতৰতে চবতকৈ বেছি ভোট আমি আদায় কৰি আমাৰ MP কেণ্ডিডেট শিকাই দিয়াত অৰিহণা যোগাই দিব পাৰিম বুলি মোৰ এটা দৃঢ় বিশ্বাস EM যদিও আছে EM-এ যোৱাবাৰ ইলেকশ্যনত 2020-ৰ ইলেকশ্যনত সি এক্সিডেণ্টেলিহে জিকি যোৱা EM বুলি আমি ক'ব পাৰোঁ আৰু বিভিন্ন কথা আছে ভিতৰত বিভিন্ন ৰহস্য আছে এইবিলাক কথা এতিয়া মই ক'ব নাযাওঁ কিন্তু আমি তেখেতক ৰাইজৰ ভোট দিয়াৰ কাৰণে বা ৰাইজৰ পৰা ভোট তেখেতে যে বিপুলভাৱে পাইছে ইয়াৰ কাৰণে জিকি গৈছে বুলি ৰাইজে ক'ব নোখোজে কোকৰাঝাৰবাসী ৰাইজে চবেই কয় যে ইলেকশ্যনত যদিও জিকি গৈছে এক্সিডেণ্টেলিহে জিকি গৈছে আৰু ইয়াৰ পিছত আৰু তেখেতৰ জিকাৰ পিছত যিটো শক্তি থাকিব লাগে দলৰ যিটো ভেটি থাকিব লাগে দলৰ সেই শক্তি ভেটি এতিয়া কোকৰাঝাৰ অঞ্চলবাসী ৰাইজৰ মাজত যিহেতু নাই গতিকে ৰাইজ BPF-ৰ লগত আছে BPF-ৰ হয় আৰু ইয়াত EM থাকক বা নাথাকক একো ফেক্টৰ নহয় ইয়াত আমাৰ ৰাইজ আছে BPF-ৰ লগত আৰু BPF ৰাইজৰ মাজত আছে গতিকে আমি কাকো ইয়াত ফেক্টৰ বুলি আমাক ক্ষতি কৰিব পৰা শক্তি আছে বুলি কাকো আমি সন্মুখত দেখা পোৱা নাই তেনেকুৱা আমি কাকো কৈ নকৰা নাই বছৰ ওপৰৰ প্ৰতিনিধি হিচাপে তেখেতে MP হৈ দিল্লীত থাকি পেলাই আজি ওপৰৰ ভাই ককাইসকলনে সকলৰনো তেওঁ কি কাম কৰিছে এইটো এতিয়া হিচাপ কিতাপ কৰাৰ সময় আহিছে আৰু এই হিচাপ কিতাপটো আমি কৰিব নালাগে ৰাইজে কৰিছে নাম্বাৰ 1 পাৰফৰ্মেঞ্চটো কি মানে MP হিচাপে তেখেতে সমষ্টিবাসী ৰাইজৰ কাৰণে উন্নয়নমূলক কাম ক'ত কৰিছে কিমানটা কৰিব পাৰিছে ইয়াৰ হিচাপ কিতাপ কৰিলে কমপ্লিটলি আজিৰ দিনত বিগ জিৰ' একেবাৰে জিৰ' পাৰফৰ্মেঞ্চ হীৰা চৰণীয়াৰ লগত কাম কৰা যিবিলাক শক্তি আছে যিবিলাক দল আছে সংগঠন আছে যিসকল নেতা কৰ্মীসকল আছে তেখেতসকলে আজি BPF-ৰ লগত চব সোমাই গ'ল জড়িত হৈ গ'ল আৰু কিছুমান BJPৰ লগত সোমাই গ'ল কিছুমান কংগ্ৰেছৰ লগত গ'ল কিছুমান তৃণমূল কংগ্ৰেছৰ লগত গ'ল গতিকে হীৰা চৰণীয়াৰ মানুহ হিচাপে এতিয়া মানুহ তেনেকুৱা হৈ থকা নাই এইবিলাক খেম কেতিয়াবাই মানে ভাঙি চিঙি চুৰমাৰ হৈ গৈছে গতিকে নামতহে হীৰা চৰণীয়া এই হীৰা চৰণীয়াক লৈ পেলাই এতিয়া একো চিন্তা কৰিব লগা নাই এতিয়া হীৰা চৰণীয়াই আচলতে যিখিনি প্ৰতিশ্ৰুতি ৰাইজৰ আগত দাঙি ধৰি পেলাই তেখেতে নম্বৰৰ ভাই ককাইসকলত ভোট আদায় কৰি জিকি গৈছিলে নম্বৰ 1 তেখেতে জিকি যোৱাৰ লগে লগে BTC বাতিল কৰিবৰ কাৰণে কথা দিছিলে প্ৰতিশ্ৰুতি দিছিলে BTC বাতিল নহ'ল বৰঞ্চ BTC তেওঁ UPPL-ৰ লগত একেলগে এলায়েন্স কৰি পেলাই BTC-খন নিজে চলাই আছে যিটোক নেকি তেওঁ বাতিল কৰিবৰ কাৰণেহে
উদ্যোগ ল'ব লাগিছিল, কাম কৰিব লাগিছিল। সেইটো নকৰি এতিয়া ক্ষমতাৰ সোৱাদ লৈ পেলাই তাতে ঘি মাখন ক্ৰীম এই BTCৰ পৰা তেওঁ খাইহে আছে। এতিয়া ৰাইজে ওলোটা কাম কৰাটো তেখেতক দেখা পাই আছে। ইয়াৰ কাৰণে ৰাইজে এইবিলাক মানে ভাল পোৱা নাই, এইবিলাক বেয়া পাইছে। আৰু গাঁও কৰ্তনৰ কাৰণে কথা কৈছিলে, এটাও গাঁও আজিলৈকে কৰ্তন কৰা নহ'ল। আৰু গাঁও কৰ্তনৰ বাদ দি পেলাই আজি তেখেতে চৰকাৰ নিজে BTCখন চলাই আছে, এইবিলাক গাঁও লৈ পেলাই BTCৰ শাসন চলাই আছে। গতিকে এইবিলাক প্ৰতিশ্ৰুতি আজি পূৰণ কৰাত তেখেতে চৰম পৰ্যায়ৰ 100% যিহেতু ব্যৰ্থ হৈছে। ৰাইজ আৰু কিহৰ কাৰণে, কিহৰ ইছ্যুৰ ওপৰত, কোনটো ইছ্যুৰ ওপৰত, কিহৰ কাৰণে তেখেতক বাদ দিব নিদিয়ে নহয়। এতিয়া তেখেতক বাদ দিছে, যি হ'ল দুইটা টাৰ্ম তেখেতে ৰাইজৰ মানে এটা আশা পূৰণ কৰিবৰ কাৰণে প্ৰতিশ্ৰুতি দিয়াৰ ফলত ভুলক্ৰমে ৰাইজেও বিশ্বাস আস্থা লৈ পেলাই ভোট দিছিল। সেইটো পূৰণ নোহোৱাত এতিয়া তেখেতক চবে বুঢ়া আঙুলি দেখুৱাইছে আৰু ৰাইজৰ ওচৰত তেওঁ যাবই নোৱাৰে। সেইটোতো একদম চৰম পৰ্যায়ৰ এটা লজ্জাজনক ঘটনা। মানে বড়ো ৰাজনীতিত বা অসমৰ ভাৰতবৰ্ষৰ ৰাজনীতিৰ পথাৰতে ক'বলৈ গ'লে এইটো চবতকৈ মানে ডাঙৰ এটা লজ্জাজনক ঘটনা বুলি মই ক'ব খুজিছোঁ। কিয়নো আজি UPPLৰ জন্মটো কিহৰ কাৰণে হৈছিলে? তেখেতসকলে BTC চুক্তি ৰূপায়ণ কৰিবৰ কাৰণে, BTR চুক্তি ৰূপায়ণ কৰিবৰ কাৰণে জন্ম লৈছিলে, সেইটো সঁচা হয়। কিন্তু ইয়াৰ লগে লগে ৰাইজৰ আগত তেওঁলোকে কৈছিলে যে আমি সুশাসন প্ৰদান কৰিম, দুৰ্নীতিমুক্ত BTC আমি শাসন কৰিম, আমি নিকা এটা BTC চৰকাৰ চলাম বুলি তেখেতে কৈছিলে। দুৰ্নীতিৰ লগত কেতিয়াও আপোচ নকৰে, জিৰ' টলাৰেঞ্চৰ কথা তেখেতসকলে কৈছিলে। আৰু দুৰ্নীতি অপসাৰণ কৰা মানুহবিলাকৰ এগেইনষ্টত ৰাইজে মানে কমপ্লেইন দিব পাৰিব বুলি ব্লক অফিচৰ, পাৰ্টি অফিচৰ, BTC অফিচত বক্স এটাকৈ বনাই সেই বক্সত কমপ্লেইনবিলাক দিব পাৰিব বুলি ঘোষণা কৰিছিলে। কিন্তু আজি দুৰ্নীতি নিৰ্মূলৰ কাৰণে কথা কোৱা এই মানে দলৰ এজন BCDC চেয়াৰমেন দে কোটি টকাৰ এই বান্দলৰ বিচনাত শুই থাকি এইবিলাক মানে একেবাৰে ফূৰ্তি কৰা পাগলৰ নিচিনা একেবাৰে তাত মানে ফূৰ্তি কৰা এইবিলাক দৃশ্যটো দেখা পায় সঁচাকৈ যে আমি আজিৰ দিনত ক'ব লাগিব যে UPPL দল BTC ৰূপায়ণৰ কাৰণে আৰু একো ৰূপায়ণৰ কাৰণে আৰু আমাৰ কি কয় সেইটো সুশাসন, দুৰ্নীতিমুক্ত নিকা BTC শাসন চলাবৰ কাৰণে জন্ম লোৱা নাছিল। আচলতে তেখেতসকলে দুৰ্নীতিটোহে কৰিবৰ কাৰণে মূল লক্ষ্য উদ্দেশ্য লৈ পেলাই যে আজি এই UPPL দলৰ জন্ম হৈছিল। সেইটোকে আমাৰ এই BCDCৰ যিটো কাণ্ড কাৰখানা কাৰ্যকলাপ, লজ্জাজনক যিটো মানে ব্যৱহাৰ, সেই ব্যৱহাৰ আচৰণটো স্পষ্টভাৱে প্ৰমাণ কৰি দেখুৱাইছে। আজি দুৰ্নীতি নিবাৰণৰ কাৰণে যিটো অসফল হ'ল, আজি দুৰ্নীতিৰ লগত যিহেতু লিপ্ত হৈ গ'ল অলতা কৰ ল'লে, সেই দলে এতিয়া ৰাইজৰ আগত সোমাই যোৱা তেখেতসকলৰ নৈতিক অধিকাৰ হেৰুৱাই গৈছে। BTC অঞ্চলৰ ৰাইজৰ আগত তেওঁলোকে কাম কৰাৰ নৈতিক অধিকাৰ হেৰুৱাই গৈছে। আৰু আজি তেখেতসকলৰ যদি মানে 1%ও আত্মসন্মান, তেওঁলোকৰ নীতি আদৰ্শৰ প্ৰতি মানে তেনেকুৱা ধৰণৰ মানে শ্ৰদ্ধা জনোৱা এইবিলাক যদি তেওঁলোকৰ মনত আছে, তেওঁলোকৰ দলৰ লগত যদি আছে, এই ধৰণৰ যিবিলাক দুৰ্নীতি কৰা, টকাৰ বান্দলত শুই থকা এই সকলক দলৰ পৰা বৰখাস্তটো কৰিবই লাগিব, কৰিব। আৰু লগতে দুৰ্নীতিৰ অপৰাধত তেখেতক যাৱজ্জীৱন কাৰাদণ্ডৰ দিবৰ কাৰণেহে ব্যৱস্থা কৰিব লাগিছিল। সেইটো আজিলৈকে নকৰাটো লজ্জাজনক। আৰু ৰক্ষণাবেক্ষণ সেই দিয়াৰ যিটো চেষ্টা চলাই আছে আৰু গোটেই দলটোৱে এতিয়া দুৰ্নীতিৰ সাম্ৰাজ্য তেখেতসকলে BTCত চলাই আছে বুলি ৰাইজে আজি স্পষ্টভাৱে ক'ব খোজে। এজন BCDC মেম্বাৰ চেয়াৰমেনবিলাকে অকল সি নহয়, চবেই যিমান আছে আজি KMAY ঘৰৰ পৰা আৰম্ভ কৰি আমাৰ যিবিলাক অৰুণোদয় আঁচনি, ৰেচন কাৰ্ড, নানান ধৰণৰ সৰু সুৰা আঁচনিবিলাকৰ পৰা হাজাৰ লাখ টকা তেওঁলোকে কালেকশ্যন কৰিছে। EM সকলে, MCLA সকলে আমাৰ বিভিন্ন ধৰণৰ স্কিম ঠিকা টুকুলিৰ কাৰণে, ছাপ্লাইৰ কাৰণে আজি তেখেতসকলে 30-40%লৈকে পইচা কালেকশ্যন কৰি আছে। আজি চবেই দুৰ্নীতিৰ লগত তেখেতসকলে সহাৱস্থান কৰিছে আৰু ইয়াৰে প্ৰমাণ আজি এই চেয়াৰমেনজনে দেখুৱাই দিছে। পাছত চাব UPPLৰ দলৰ অস্তিত্বই নাথাকিব। दायो नोंथांमोना रबिराम नार्जारी सारा मा बाथ्रा बुंखो निश्चय खोनानानै बुजि मोनदों एबा मिथि मोनदों नङा होमबा? दानिया जोबथा जोंहा दुखु गोनां बाथ्राया बेसो जानानै फैदों एबा साननो गोनां बाथ्रा जानानै फैदों। मोनसे समाव हारिनि थाखाय गावनि जिउखौ
दाउ अमाफोरबायदि बावसोमनानै हारिनि मुङाव सेक्रिफाइस खालामबोदोंमोन बै एनडिएफबि बिथांमोना मोनसे समाव 4,22,000 रां मोनदोंमोन दा बै 4,22,000 रांखौ लनसो होननानै जोङो मोनसे फेसबुक पेजनि गेजेरजों मोननो हादों नोंथांमोना जाहाथे बे फेसबुक पेजनि गेजेराव हाबोब्ला नायनो हागोन निस्सय बुजि मोनगोन नोंथांमोना नैबे स्क्रिनाव होनाय क'क्राझार इयुथ कंग्रेस बे फेसबुक पेजनि गेजेरजोंनो बिथाङा फोसावनानै होदों नोंथांमोना जाहाथे बिथांनि फेसबुक पेजनि गेजेराव हाबनानै नायोब्ला नोंथांमोना निस्सय नुनो मोनगोन बेयाव लिरनानै होदों जे गोरोबथानि नामाव एनडिएफबिफोरनो सरकारनि फैसा होनायानो माथो लनसो जाबावदो दानाबा नटिस फैजेनबाय नै 1 नाम्बार थगायबाय प्रमद बर'आ आरो गोबां मानसिफोरनाव फैगासिनो दं नटिस होननानै बेयाव ख्रा ख्रा लिरनानै होदों दा नोंथांमोना मा सानो नोंथांमोना बिनि सायाव बिसार खालामलायदो बे बाथ्राया नंगौ ना नङा नोंथांमोना जाहाथे एक्स एनडिएफबिनि मानगोनां जायफोर बिथांमोना हारिनि थाखाय बा हारिनि मुङाव सोमावसारबोदोंमोन बे बिथांमोना मोनसे सानलायनाया मोजां माबोरैहाय बेफोरबायदि जानो मोनखो आरो थारैनो फैमारगोन नामा बेफोरबायदिया जुदि लनसो जामारोब्ला नोंथांमोना मा राहाजों बेफोरखौ सुद्रायहरगोन एबा सुख'नो हागोन नोंथांमोना बिनि सायाव थाबैनो डिसकास खालामलायनाया मोजां जागोन आरो माखासे गोबांनो बै नटिसाव लिरनानै होदों SBI निफ्राय माखासे साइन होनाय बा सिल स्टाम्प बुखानाय बेबायदि नटिस फैदों दा बेखौ नोंथांमोना मोजाङै सानै हयै बिसार खालामलायनाया मोजां जासिगोन होननानै आसा खालामबाय लोगोफोर बिदिब्ला आं दिनै भिडिअखौ एसेखिनियावनो फोजोबनाय जाबाय जय हिन्द बर' हारिनि